নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ। আৰু মোৰ চেনেলটোৰ নাম হৈছে ৰং মইনা, আৰু ৰং মইনা আজিৰ পৰা আৰম্ভ হ'ব। আৰম্ভ কৰিছো আমাৰ ঢকুৱাখানাৰ ভাত বিহু তলিৰ পৰা। এইফালে দেখিছে ভাত বিহু এতিয়া ৰিহাৰ্চেল হৈ আছে, প্ৰস্তুতি চলি আছে ভাত বিহুৰ কাৰণে। আৰু আপোনালোকক দেখুৱাই যাম কেনেদৰে প্ৰস্তুতি চলাইছে, ইয়াতে ভাত বিহু কেনেদৰে পালন কৰা হয় আপোনালোকক অকণমান দেখুৱাই দিম। যিটো উৎসৱ আহি আছে ভাত বিহু বহাগৰ শেষত, আৰু বহাগ আহি পালে গাড়ী পৰখিলে, আৰু বহাগৰ শুভেচ্ছাৰে আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি। তো বলক তেন্তে ভিডিঅ'টো অকণমান আগৰ পৰা আৰম্ভ কৰোঁ। গাইছ আমি এতিয়া ভিতৰলৈ আহি আছো। ভিতৰত দেখিছে আপোনালোকে মানুহ কিমান হৈ আছে। সেইফালে দেখিছে নাচনি আছে, ঢুলীয়া আছে, আৰু এতিয়া ইয়াতে বিহুৰ যোনটো প্ৰস্তুতি চলাই আছে ভিতৰত। আমি গৈ আছো, দেখুৱাই আছো আপোনালোকক। আৰু এইফালে গেটটো থাকি আহিলে ইফালে দি সোমাই আহিলো, আৰু ভিতৰত এইফালে দেখিছে মানুহ হৈ আছে। আৰু আগবাঢ়ি গৈ আছো, আপোনালোকক দেখুৱাইছো যে আপোনালোকে যোনটো মঞ্চ, আপোনালোকে যদি ভাত বিহু আগতে চাইছে তেন্তে আপোনালোকে দেখিবলৈ পাইছে এই মাজত যোনটো গছ আছে, ভাত বিহুৰ যোনটো মঞ্চখন কেনেকৈ সজোৱা হয় তাক অকণমান আপোনালোকক কৈ দিব বিচাৰিছো। ইয়াতে মঞ্চৰ মাজত এজোপা গছ আছে, যিজোপা গছৰ বৰ্তমান ডালপাত নাই, কাৰণ গছজোপা আচলি নহয়, নকলিহে হয়। বহু লোকে যেতিয়া ইয়াতে বিহু চাবলৈ আহে তেতিয়া বহুতে ভাবে যে অৰিজিনেল বুলি, আৰু ময়ো সৰুতে ভাবিছিলোঁ অৰিজিনেল বুলি। আৰু যেতিয়া বিহু আহিব তেতিয়া ইয়াতে বহুত ধুনীয়াকৈ সজাই তোলা হয়। গছজোপাত ডালপাত লগাই ঢোল পেঁপা ওলোমাই দিয়া হয়, আৰু যিবোৰ বাঁহৰ সঁজুলি, ডলা, চালনী, খৰাহী আদিৰে মঞ্চখন অতি সুন্দৰভাৱে সজাই তোলা হয়। আৰু গছজোপা গছজোপাৰ আহঁত পাত লগাই দিয়া হয়, আৰু ধুনীয়াভাৱে। আৰু এইফালে সৰু সৰু ল'ৰা দুজন দেখিছো ঢোল বজাই আছে। আৰু গাইজ সিফাললৈ বিহুৰ ৰিহাৰ্চেল আৰম্ভ হৈ গ'ল, আৰু সিফাললৈ গৈ অকণমান চাওঁগৈ বলকচোন। এয়া হৈছে বিহুৰ মঞ্চৰ কাষতে থকা দুটি প্ৰেক্ষাগৃহ, য'ত বহি বিভিন্ন ঠাইৰ লোকে বিহুৰ আনন্দ উপভোগ কৰে। আৰু এইফালে আমাৰ ঢুলীয়াসকলে ঢোল বজাই আছে। আৰু এইখিনিত য'ত নেকি বেৰা মাৰি থোৱা দেখিছে আপোনালোকে, ইয়াতে পতাকা উত্তোলন কৰা হয়, আৰু ফটো মাৰিবৰ বাবে বহুত ধুনীয়াকৈ সজাই দিয়া হয়। আৰু এইফালে আগৰ লগৰ লগ পাইছো, আমাৰ লগৰ ছোৱালী। হেল্ল' কোৱাচোন। নাচিছনে নাই? নাচিলি নাই? ভাতত নাচিব জানো? নাচিব জানে মানে ছোৱালীজনী। ইমান কোন এইটো? মই য'তে ত'তে ডলফিন।
সাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেন্ট কৰিবা, শ্বেয়াৰ কৰিবা। বাই বাই। আৰু বৰ্তমান সময়ত ফাট বিহু তলি চিৰসেউজীয়া কৰি ৰাখিবৰ বাবে বিভিন্ন ধৰণৰ গছ পুলি ৰোপণ কৰা হৈছে ইয়াত। গাইজ এতিয়া আমি বাহিৰলৈ ওলাই যাওঁ আৰু বাহিৰত ওলাই গৈ দেখুৱাই আছোঁ আপোনালোকক আমাৰ মেইন চাৰিআলিত য'ত বিহু আহি আছে। এতিয়া বিহু বজাৰ চলি আছে, গৈ আছোঁ তালৈ দেখুৱাম আৰু আমিও কিবা এটা ল'ম বুলি ভাবিছোঁ। চাওঁ। আৰু এতিয়া আহি আমি টাউন পাই গ'লোহি। টাউনত এতিয়া বজাৰলৈ সোমাই যাওঁ, দেখুৱাই দিছোঁ আপোনালোকক আমাৰ ঢকুৱাখানাৰ চাৰিআলি বজাৰবোৰ কেনেকুৱা। মানুহ হৈ আছে আজি, আৰু কেইদিনমান পিছত যেতিয়া বিহুৰ বজাৰ পাতিব, এতিয়ালৈ পতা নাই বাহিৰত। এতিয়া বহুত মানুহ হ'ব, তথাপিও আজিৰ পৰাই মানুহ দেখিছেনে কিমান হৈছে। বোলে আঙুঠি এটা লৈ আঙুঠি এটা চাই বোলে। আমাৰ লগৰক লগ পালোঁ স্কুলত পঢ়ি থকা, বিহু ভিডিঅ' বনাই, কিন্তু ভিডিঅ' বনাব এৰিলে। এতিয়া দিব চাগে কেইদিনমান পিছত। আৰু এতিয়া আমি কাপোৰ দোকানত সোমালো, সেই কাপোৰ ল'বলৈ। আজি চলি আছে আপোনালোকে ফোন লাগিলে মানে কেনেকৈ আৰু আমি আৰু এইখন হৈছে আমাৰ 3 নম্বৰ দোকান। দুখনত সোমাই আহিলোঁ, খালি পচন্দৰ নাপালোঁ। এইখনত লাগিছে। আৰু অৱশেষত আমি 3জনে 3টা লং পেণ্ট লৈ ঘৰলৈ ৰাওনা হ'বলৈ ল'লোঁ। আৰু গাইজ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব। আৰু মোৰ এইটো যিহেতু প্ৰথম ভিডিঅ', আপোনালোক সকলোৱে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰটো কৰি দিব অকণমান। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। থেংক ইউ, টাটা, বাই বাই।